ঘৰৰ পৰা দূৰত থকাৰ পাছত যেতিয়া আপুনি ৰাতিপুৱা উঠিয়ে ঘৰৰ বস্তুবিলাক চুবলৈ আৰু খাবলৈ পায় আপোনাৰ মনটো কিমান ভাল লাগিব পাৰে বাৰু দেখিছেনে আজি পিছে মাছো আছে এই বস্তুখিনি সামৰি লৈ মই আকৌ ৰুমটো ঠিক কৰাত লাগিলোঁ যিহেতু এইকেইটা দিন কলেজ নাই সেইবাবে ৰুমৰ কামে যিমান পাৰিছোঁ সিমান কৰিছোঁ মোৰ সদায় ডেইলি ৰুটিনত ৰঙা চাহকাপ আহিবই সেইবাবে ধুনীয়াকৈ একাপ ৰঙা চাহ বনাই খাই ল'লোঁ তাৰপিছত আকৌ কলেজৰ কিবা কিবি কাম দিছিলে ভাবিলোঁ ৰাতিটো মই নপঢ়োৱে সেইবাবে দিনতে কামখিনি কৰি লওঁ তাৰপিছত আকৌ ট্ৰাংকটোত ওলাই কাৰণে চাইছোঁ যে কি বস্তু ধুব লগা আছিলে তেতিয়াই পালোঁ নহয় মাৰ 20 বছৰ পুৰণি শাৰীৰে চিলোৱা মই এই আনাৰকালিটো এইযোৰ পিছে মোৰ ইমান মৰমৰ নহয় আপোনালোকক মই ভাষাৰে বুজাবই নোৱাৰোঁ পিছে এইকেইটা দিন আপোনালোকে ন'টিছ কৰিছেনে যে মই যিমান পাৰোঁ সিমান কাপোৰ ধুই আছোঁ কাৰণ কলেজ থাকিলে মই একদমেই সময় নাপাওঁ আৰু মই বেছিকৈ কাপোৰ ধুব নোৱাৰোঁ বাবে অকণমানিকৈ ধুই আছোঁ আৰু এয়া আকৌ মই ৰাতি সাজলৈ যোগাৰ কৰিছোঁ মাছ আৰু কচু আপোনালোকে হয়তো মোক ক'ব পাৰে যে সিদিনাখন তুমি চিকেনেৰেও কচু খাইছা আজি আকৌ তুমি মাছেৰেও খাবা সঁচা কথা ক'ব গ'লে আগতে মই খায়ে পোৱা নাছিলোঁ কিন্তু যেতিয়াৰ পৰা আপোনালোকক দেখুওৱা ৰেচিপিটো মই জনা হৈছোঁ তেতিয়াৰ পৰা মই কচু খাই খুবেই বেছি ভাল পাওঁ পিছে আপোনালোকে মোক যেনেকৈ মৰম দি আছে তেনেকৈও আগলৈকে মৰম দি যাব দেই নতুন এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিছোঁ বাই